নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল অসম টেট 2021 ফলাফলক লৈ যি বিতৰ্ক অব্যাহত আছে সেই বিতৰ্কৰ মাজতে অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডাক্তৰ অনুজ পেগু ছাৰে ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য দিছে আগতেও দিছে আৰু যোৱাকালিও দিছে যে কোনো বিসংগতি হোৱা নাই যি এটা সৰু বিসংগতি ওলাইছিল আৰু সেই বিসংগতিটো তৎক্ষণাত নাইকিয়া কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এই টেট সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কয় যে অহাবাৰ টেট আৰু কঠিন হ'ব এইবাৰ পেপাৰ কঠিন হৈছে একাংশই কৈ আছে তো শিক্ষকৰ মানদণ্ড নিৰূপণৰ বাবে অহাবাৰ টেটৰ পেপাৰ আৰু কঠিন হ'ব তো বন্ধু বান্ধৱীসকল এই কথাৰ পৰা অনুমান কৰিব পাৰি যে টেট অহাবাৰ হ'ব গৈ আছে বা নহ'লেও পিছৰ বছৰ যে হ'ব এইটো একেবাৰে নিশ্চিত থাকক তো বন্ধু বান্ধৱীসকল মই আপোনালোকক আগতেই কৈ থৈছোঁ যে অসম টেট পুনৰ অনুষ্ঠিত হ'ব গতিকে আপোনালোকে অন্য কথাত গুৰুত্ব নিদিব এইবাৰ যি হ'ল তেনেকৈ ভাবি লওক তো আৰু এইবাৰৰ টেট সন্দৰ্ভত বিসংগতি সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে একেবাৰে নস্যাৎ কৰি দিছে যে কোনো বিসংগতি হোৱা নাই তো তেনে ক্ষেত্ৰত ৰিএক্সাম যে হ'ব বা ৰিইভালুৱেশ্যন হ'ব সেই ক্ষেত্ৰত মোৰ সন্দেহ আছে সন্দেহৰ অৱকাশ হৈছে তো বন্ধু বান্ধৱীসকল আপোনালোকে নিজৰ সিদ্ধান্ত নিজেই গ্ৰহণ কৰিব মই মাত্ৰ কথাখিনিহে কৈছোঁ আৰু নতুনকৈ টেট উত্তীৰ্ণসকলৰ বাবে এইটো সকাহৰো খবৰ যে ৰিএক্সাম সন্দৰ্ভত কোনো তেনেকুৱা বাতৰি প্ৰকাশ হোৱা নাই বা আৰু শিক্ষামন্ত্ৰী মহোদয়েও একেবাৰে নস্যাৎ কৰি দিছে টেটক লৈ কোনো বিসংগতি হোৱা নাই তো এই সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে সাংবাদিকৰ আগত কি কৈছিল শুনোৱা হওক একো বিসংগতি হোৱা নাই আপোনালোকেও কিছু অনুসন্ধান কৰাটো প্ৰয়োজন যদি বিসংগতি হৈছে আপোনালোকে অনুসন্ধান কৰি বিসংগতিটো ক'ত হৈছে দেখুৱাই দিয়ক যি এখন প্ৰশ্ন কাকত লিক হোৱাৰ কথা ওলাইছিলে আমি লগে লগে তদন্ত কৰিলোঁ কৰি পেলাই সেইখিনি পুলিচৰ ৰিপৰ্ট আমাৰ শিক্ষা বিভাগৰ ৰিপৰ্ট আমি এইটো সুনিশ্চিত কৰিছোঁ কাৰণ আমি বাৰে বাৰে কৈ আছোঁ আমি কঠোৰ হ'ব বিচাৰিছোঁ শিক্ষকৰ মানদণ্ড নিৰূপণ কৰা গতিকে শিক্ষকৰ মানদণ্ড এতিয়া অভিযোগ আহিছে কুৱেশ্যন পেপাৰ টান হৈছে কুৱেশ্যন পেপাৰ সহজ কৰিতো মই শিক্ষক নিযুক্তি দিব নোৱাৰোঁ টান হ'বই অহা বছৰ আৰু টান হ'ব তাৰপিছত টান হ'ব কাৰণ আমাৰ শিক্ষকৰ মানদণ্ডটো উন্নত কৰিব নোৱাৰিলে আমি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখিনিৰ লগত আমি প্ৰতিযোগিতাত যাব নোৱাৰোঁ সৰ্বভাৰতীয় শিক্ষানুষ্ঠানবিলাকৰ লগত আমি প্ৰতিযোগিতাত যাব নোৱাৰোঁ লাগিব নহয় এই টেট পৰীক্ষাটো আমি পাতিছিলোঁ এইকাৰণে নহ'লে যিহেতু আমাৰ শিক্ষকৰ নিযুক্তি পৰীক্ষাও প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে যিসকলে DLED ক্লিয়াৰ কৰিলে BEd পাছ কৰিলে কিন্তু টেটটো পাছ কৰা নাই গতিকে তেওঁলোকক সুবিধা দিয়াৰ কাৰণে টেট পৰীক্ষা অনুষ্ঠিত হ'ল এতিয়া তেওঁলোকে 31 ডিচেম্বৰ পৰ্যন্ত তেওঁলোকে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোত তেওঁলোকে আবেদন কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যৰ পৰা দুটা কথা অনুমান কৰিব পাৰি যে এই নতুনকৈ টেট উত্তীৰ্ণসকলৰ বাবে সুখবৰ আৰু যিসকলে টেট অনুতীৰ্ণ হৈ গ'ল তেওঁলোকৰ বাবেও ভাল খবৰ কিয়নো অতি সোনকালে অসম টেট অনুষ্ঠিত হ'ব তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিল যদি ভাল পাইছে তেনে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ